নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আপোনালোকক মই এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিব বিচাৰিছোঁ এনেকুৱা এজন ব্যক্তিৰ বিষয়ে যি লিংক আৰু লিংগৰ প্ৰতি ইমানেই আসক্ত হৈ গৈছে যে তেওঁ প্ৰত্যেকটো ভিডিঅ'তে লিংক আৰু লিংগৰ কথাৰ বাহিৰে কথাই নকয়। ঠিকেই ভাবিছে আপোনালোকে, আমাৰ অসমৰ এজন ইউটিউবাৰৰ কথাই ক'ব বিচাৰিছোঁ, যাৰ ইউটিউব চেনেলত 7 লাখৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। হয়, মই কথা পাতিব বিচাৰিছোঁ মিষ্টাৰ ৰাজাৰ বিষয়ে। গতিকে আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি মই যি দেখিছোঁ, কিছুমান আন্দু পাণ্ডু আৰু আলটু ফাল্টু ইউটিউবাৰবোৰৰ 7 লাখৰো অধিক ছাবস্ক্ৰাইবাৰ হৈ গৈছে। মোৰ ৰাজদাৰ লগত কোনো প্ৰব্লেম নাছিলে, কিন্তু যেতিয়া এটা মানুহে এটা ভিডিঅ' বনাবলৈ কণ্টেণ্ট আৰু শব্দ দুইটাই কমি যায়, তেতিয়া সেই ভিডিঅ'টো বনোৱাৰ কোনো অৰ্থই নাথাকে। ৰাজাদাক যোনে চিনি নাপায় তেওঁলোকক হৈ কৈছোঁ, ৰাজাদা এনেকুৱা এটা মানুহ যোনে কণ্টেণ্টৰ কাৰণে কাৰোবাৰ মানুহৰ ঘৰত যদি মানুহ মৰিছেও তাতো গৈ লৈ পেলাই ভিডিঅ' বনাই দিব, চাওক এই মানুহটো এতিয়াই মৰি থাকিলে, সেইটো ৰ'ষ্ট কৰি দিব। গতিকে তেওঁ কণ্টেণ্ট বুলি ক'বলৈ গ'লে আৰু প্ৰথম কথা হৈছে অশ্লীল ভিডিঅ'। এইজনী বঙাইগাঁৱৰজনী। আৰু ছেকেণ্ড থিং হৈছে জাবৰ। জাবৰ চিনি পায়নে আপোনালোকে? মই দেখাই দি আছোঁ ৰ'ব। যদি আপুনি ৰাজাদাৰ চেনেলৰ বেনাৰখন চাইছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে এই মহাশয়জনে তেওঁৰ চেনেলত কোনো বেয়া শব্দ প্ৰয়োগেই নকৰে। কিন্তু ভিডিঅ'বোৰৰ মাজে মাজে কৈ থাকিব খুব ভাল পায়। এইটো ভিডিঅ'ত ৰাজাদাই লিংক খোজা মানুহবোৰক বহুত কথা কৈছে, কিন্তু আমিতো নাজানো যে তলে তলে তেওঁৰে খাৰা নহয়। কনফিডেন্স ভাই, অসমখনৰ ছোৱালী ভিডিঅ' ভাইৰেল হৈছে, বদনামটো অসমখনৰ আহিছে। কথা এটা ক'বলৈ গ'লে ৰাজাদাৰ মতে অসমৰ যদি কোনোবা বোৱাৰী বা ছোৱালীৰ ভিডিঅ' ভাইৰেল হয়, তেতিয়াহ'লে বদনামটো অসমলৈ আহে। তেন্তে মুম্বাই আৰু দিল্লীৰোতো ভিডিঅ' তেনেকৈ ভাইৰেল হয়, তেতিয়াহ'লে ৰাজাদাৰ মতেতো সেইবোৰ চহৰতো কলংকিত হ'ব, কিন্তু সেইবোৰ চহৰ আমাৰ মতে উন্নত। গতিকে যদি আমি মিষ্টাৰ ৰাজাৰ এই লজিকবোৰ মানিবলৈ যাওঁ, তেতিয়াহ'লে বান্দৰৰ পৰা মানুহ নহয়গৈ, মানুহৰ পৰাহে বান্দৰ হ'মগৈ আমি গৈ পেলাই। লিংকত যে সজুতি উঠিছে, তহঁতে সেইটো কাৰণে লিংক বিচাৰি বিচাৰি পাগল হৈ গৈছ। দাদা লিংকটো দিব নেকি? দাদা প্লিজ তাই লিংকটো দিয়ক না। ৰাজাদা, পাৰ্চনেলি মোক এটা কুৱেশ্যনৰ এনচাৰ দিয়কচোন। মই পাৰ্চনেলি জানিব বিচাৰিছোঁ, যেতিয়া এটা ল'ৰাৰ লিংগত খজুতি উঠে, তেতিয়া সি বাথৰুমত গৈ পেলাই ভিডিঅ' এটা চাই শুই থাকিব লাগে নৰ্মেল ল'ৰাৰ নিচিনা, নে আপোনাৰ নিচিনা তাকো আপুনি গে বুলি ভাবিছে? তহঁতৰ নিজৰ নিজৰ লিংগকেইটা 3 টকীয়া ছুপাৰমেক্স ব্লেডেৰে কাটি বাঁহৰ ওপৰত ওলমাই থৈ দিম কেলা, তেতিয়া গম পাম। ৰাজাদাই আগতে চাগে মাংস দোকানত কাম কৰিছিলে, গতিকে তেওঁ ভালকৈ জানে যে কি অস্ত্ৰৰে কি বস্তু কাটিব লাগে। গতিকে তেওঁ কৈছে যে 3 টকীয়া ছুপাৰমেক্স ব্লেডেৰে লিংগ কাটিব লাগে বুলি। কেইটামান আছে মানে ক্লাছ 9, 10, 11ত পঢ়া, সিহঁতে আজিলৈকে নিজৰ লিংগ কি তাকেই নিৰ্ধাৰণ কৰিব পৰা নাই। ছ'চিয়েল মিডিয়াত আহি আকৌ সিহঁতে বেলেগৰ লিংগ চাবৰ কাৰণে লিংক বিচাৰি যায়। ৰাজাদাই এই ভিডিঅ'টোত ইমানেই কমেডি কৰি দিছে যে মই নহয় অকল, মোক গোটেই গাঁৱৰ মানুহে হাঁহিছে। শুনক ৰাজাদা, কথা এটা কৈ দিওঁ, আজিকালি 9, 10, 11ৰ যে ল'ৰা ছোৱালীবোৰ, সিহঁতে নিজৰ লিংগ নিৰ্ধাৰণ কৰিবৰ কাৰণে দৰকাৰেই নাই। তেওঁলোক ইমানেই এডভান্স হৈ গ'ল, আপুনি যদি আপোনাৰ লগত চান্স দিয়ে, তেতিয়াহ'লে আৰু লিংগ থকা 10-12টা আকৌ প্ৰডিউচ কৰি দিব আপোনাৰ পৰাই। তহঁত কেইটাক মই কেইটামান বস্তু দেখাইছো, এইটো চাচোন, তহঁতে চিনি পাইছনে? ক'তনো পাবি তহঁতৰ সেই লিংগ বিচাৰি ফুৰা লেতেৰা মাথা কেইটাৰে? এইটো কোনো AC বা টিভি ৰিমট নহয়, আকৌ এইটো হৈছে আমাৰ দিনৰ মোবাইল। আৰু মোবাইলটোতো বাদেই দে, সেইটো বাৰু চিনি পাইছো চাগে। তাৰ কাষত থকা সেই 3 বুলি লিখা কিবাটো দেখি পাইছনে বাৰু? সেইটো কি জাননে? তহঁতে যিটো বয়সত জীয়াই আছ, সেইটো বয়সত 3 টকাত 3টা মৰ্টনো নাপায়, কিন্তু আমাৰ দিনত 3 টকাত সেই মোবাইলৰ ৰিচাৰ্জ পাইছিলে। তহঁতে যিটো বয়সত 500,000 টকাৰ ৰিচাৰ্জ ভৰাই লোকৰ লিংগ বিচাৰি ঘূৰি ফুৰ, সেইটো বয়সত আকৌ আমি 3 টকাৰ ৰিচাৰ্জ ভৰাই জীৱনৰ পৰম তৃপ্তিখিনি লৈছিল। ৰাজাদাৰ সঁচাকৈ মাথা নাই নে তেওঁ মাথা নথকাৰ ভাও জুৰি আছে? প্ৰথমতে তেওঁৰ টাইটেলটো চাওক, 3 টকাৰ ৰিচাৰ্জ আৰু তেওঁৰ ভিডিঅ'ৰ টাইটেলটোৰ লগত কি সম্পৰ্ক? আৰু ৰাজাদা কোনখন চহৰত আছে যিখন চহৰত 3 টকাত 3টা মৰ্টন নাপায়? আচলতে যদি মিষ্টাৰ ৰাজাই নিজৰ কেঁকুৰা মাথাটো কিছুমান ভাল কামত লগালে হয়, তেতিয়াহ'লে আমাৰ অসমখনৰ এটা উন্নতিৰ শিখৰলৈ আগবাঢ়ি গ'ল হয়। 1 ছেকেণ্ড, এইটো কোনটো তৃপ্তি যিটো ৰাজাদাই 3 টকা দি পাই গ'ল আৰু মই নাপালোঁ? মইতো 90s কিড। আগতে ৰাছিয়ানবোৰ 3 টকাত পাইছিল নেকি বাৰু?
সেইটো বয়সত তহঁতে লিংক বিচাৰি লোকে কৰা থেপ 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 শব্দ শুনি আনন্দ ল'ব বিচাৰি ফুৰিছ সেইটো বয়সত আকৌ আমাৰ ওচৰত যদি কোনোবাই ৰুমত সোমাই লৈ থেপ 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 শব্দও কৰিছিলে তেনেহ'লে আমি সেইটোকে টকা বজা বুলি ভাবি লৈছিলোঁ ভাবিছা আমি কিমান ভদ্ৰ আছিলোঁ ৰাজাদা আপুনি ইমান হিপক্ৰেচি নকৰিব মোৰ মূত ওলাই যাব ৰাজাদাই নিজৰ ভদ্ৰতাৰ পৰিচয়টো দি দিলে তেওঁ কেনেকৈ গম পালে যে থেপ থেপ শব্দটো অকল সেই কামটোৰহে হয় অডিয়েঞ্চক বুৰ্বক ভাবতা হে ক্ষমা কৰিব পাহৰি থাকিলোঁ নহয় আপোনাৰে যে অডিয়েঞ্চ এইটো আকৌ কি বস্তু বুলি যদিহে মই তহঁতক সুধিবলৈ হয় তেনেহ'লে তহঁতৰ ভাবি ভাবি গোটেই জীৱনটো গুচি যাব কিন্তু উত্তৰটো নোলাব কেছেট কয় সেইটোক আৰু কিবা হাঁহিটো লাগিলে যদি কমেডি হোৱা নাই আমাৰ দিনত সেই কেছেটৰ ভিতৰত আঙুলি ভৰাই পকাওঁতে আঙুলি একেবাৰে দাগ বহি গৈছিল আৰু আজিকালি তহঁতৰ আঙুলি ক'ত ক'ত যে সোমাই যায় ইচ ভাবিবই নোৱাৰি অ' ৰাজাদা আপোনাৰ তাতে সোমাই গ'ল নেকি বাৰু ইচ কি যে সুখৰ দিন আছিল সেই কেছেটৰ ভিতৰত আঙুলি ভৰাই লৈ সেই তাৰ ৰিলবোৰ উলিওৱা এই যে আমি চাইছিলোঁ কৈ মিল গিয়া ৰোহিত ফেল আকৌ এই তাৰি জমিন পৰৰ যে ঈশান সিও ফেল ৰাজাদাৰ আগত আপুনি এটা ভিডিঅ'তে কিমান পৰিচয় দিব আৰু আপুনি যে গে সেইটো বয়সত তহঁতে লিংক বিচাৰি কাৰ দীঘল কাৰ চুটি সেইবোৰ মাথা মাৰি ফুৰ সেইটো বয়সত আমি দোকানৰ পৰা কুকিজ বিস্কুট কিনি আনি কাৰ দীঘল কাৰ চুটি সেইটো মাথা মাৰি ফুৰোঁ যদি এটা ল'ৰা এজনী ছোৱালীৰ ভাইৰেল ভিডিঅ'ৰ লিংক বিচাৰে তেতিয়াহ'লে সেইটো গে নহয় সেইটো ষ্ট্ৰেট হয় ৰাজাদা আপুনি নিজৰ পৰুৱা সমান মাথা লগাই আৰু কিমান বাৰু নিজকে প্ৰমাণ দিব আপুনি যে গে প্ৰমাণ হৈ গ'ল দিয়ক আৰু সেই যে অকণমানি পিঠাখন মানে লিলি বিস্কুটখন তাৰ কি যে মজা এটকাত ইমান গালমান দিছিলে ৰাজাদা হাঁহি ওলোৱা নাই যদি হাঁহি দিছোঁ আৰু দিয়ক আচলতে কি জানে আপোনাৰ যিটো ভিডিঅ' বনাইছে তাত চাউণ্ড ইফেক্টটো অলপ কমি গ'ল ৰ'ব মই ঠিক কৰি দিছোঁ মই ভালকৈ চাউণ্ড ইফেক্টটো বঢ়াই দি আছোঁ আৰু সেই যে অকণমানি পিঠাখন মানে লিলি বিস্কুটখন তাৰ কি যে মজা এটকাত ইমান গালমান দিছিলে এতিয়া চাচোন বাৰু এই ঘৰটো কি হয় চিনি পাইছ নে বানপানীত মানুহে পাতি লোৱা শিবিৰ বুলি ভাবিছ যিটো বয়সত তহঁতে লোকৰ লিংক বিচাৰি লেপৰ তলত সোমাই লৈ বাল্য বিবাহ কৰাৰ মাথা মাৰ সেইটো বয়সত দৰা কইনা খেলিছিলোঁ আমি এনেকুৱা এটা ঘৰত ৰাজাদা আপোনাৰ নিচিনা চবৰে কম বুজাৰ ক্ষমতা নাই দিয়ক কোনেও ভাবা নাই সেই ঘৰটো যে শিবিৰ আচলতে আপুনি 10 গুণা বেছি মাথা লগাই দিলে সেই ভিডিঅ'টো ৰাজাদা আপুনি যে কৈছে আজিকালি ল'ৰা ছোৱালীবোৰে কম্বলৰ তলত বাল্য বিবাহৰ প্লেন কৰে বুলি আপুনিতো সৰুতে দৰা কইনাৰ খেলটো খেলি বাল্য বিবাহৰ এক্সপিৰিয়েঞ্চ লৈ থৈছে সেই বুলি ক'লে কিন্তু আপোনাৰ পিছফালেদি চন্দ্ৰয়ান 3 ওলাই যাব তহঁতে যিটো বয়সত লিংক বিচাৰি হিলাই থাক মোবাইল হিলাই থাক আমি সেইটো বয়সত টিভিত শক্তিমান চাবৰ কাৰণে এইডাল হিলাইছিলোঁ মই আপোনাৰ মনৰ কথাটো বুজিছোঁ দিয়ক ৰাজাদা আপোনাকো মৰম লাগে আপুনিতো মৰম বিচাৰে গে হ'ল কি হ'ল আজিৰ ভিডিঅ'টো হয়তো 90 দশকৰ কেইটাহে বেছি ভালকৈ বুজি পাব কাৰণ আজিৰ প্ৰজন্ম কেইটাৰ কাণৰ এইফালে সোমাই নাকেৰে ওলাই গুচি যাব আচ্ছা ময়ো 90জৰে কিড হয় কিন্তু আপোনাৰ কথাটো শুনি আপোনাক আন্ধাৰে মুন্ধাৰে পালে বস্তাত সোমোৱাই ধৰি বান্ধি একে পিটিবলৈহে মন গৈছে গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ৰ'ব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ময়ো যাওঁ মোৰ ঘৰৰ ওচৰৰ সেই গেটোক খবৰ দিমগৈ যে মিষ্টাৰ ৰাজাই মাতিছে Hey,